মুখখন বেকা কেনেকৈ কয় বেকা কেনেকৈ বেকা কেনেকৈ এইকেইটা আমাৰ হ'ল চুনু মুনুকেইটা দেই যিকোনো বস্তু হওক এইকেইটা নহ'লে মানে ঘৰখন কেনেকুৱা মই গুড ইভিনিং সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ এয়া দেখিছে নহয় পূৰা কাপোৰ কানি লৈ লৈছোঁ মই যিহেতু পুমহীয়া ঠাণ্ডা নিচিনা হৈছে আজি মানে ডাৱৰীয়া মানে বতৰটো সেইভাৱে মই ভাবিছোঁ ভিডিঅ' এটাকে বনাই দিওঁ বুলি কিনো বনাম আজি আপোনালোককো বনাই দেখুৱাম বুলি এইফালে চাওক পূৰা মানে কুঁৱলী পৰা নিচিনা পৰি আছে দেই নিয়ৰ হয় নিয়ৰ মানে কি আৰু বৰষুণ দি আছে যিহেতু আজি সোমবাৰ যিহেতু বহুত দিন আপোনালোকক ভিডিঅ' দিয়া নাই আজি মই আকৌ আপোনালোকক ভিডিঅ' এটা বনাই দেখুৱাম ভাবিছোঁ ডাৱৰীয়া বতৰ কিনো কৰোঁ বুলি আজি ভিডিঅ' এটা বনাইছোঁ আৰু আজি আপোনালোকক দেখুৱাম ধুনীয়া মানে বস্তু এটা কিনো বস্তু আপোনালোকে শেষলৈকে চাই থাকিলে গম পাব এয়া মানে বেটিহঁতে গৰু ছাগলী আনিব গৈ আছে মই পিছে আহিছোঁ যিহেতু তাইক মানে আহিবই লাগে গৰু বা ছাগলী ওলোৱা সময়তহে যিহেতু এনেও আমাৰ গাঁৱলীয়া পৰিৱেশ যিহেতু গৰু ছাগলী বান্ধিবই লাগিবই সেয়েহে ময়ো আগবাঢ়ি আহিছোঁ আপোনালোকে আৰু ভিডিঅ'টো চাই থাকক এয়া দেখিছেনে মই পথাৰলৈ গৈ আছোঁ চাওক এফালে পূৰা কুঁৱলী পৰা দৰে পৰি আছে যিহেতু নিহৰে হয় যিহেতু বৰষুণ দিছিলে আজি সেইবাবে এনেকুৱা ডাৱৰীয়া কৰি আছে বতৰটো সেইফালে পথাৰত দেখিছে নহয় মা আৰু বেটি মানে আহি আছে বেটিয়ে পূৰা পথাৰত পৰি আহিছে দেই মানে গৰু ক'লে মানে তাইক আনিবই লাগে সেইবাবে পিঠিত উঠি আহিলে পথাৰে খোজকাঢ়ি আহিলে দেই আজি মানে মা পিঠিত এইকেইটা আমাৰ হ'ল চুনু মুনুকেইটা দেই যিকোনো বস্তু হওক এইকেইটা নহ'লে মানে ঘৰখন কেনেকুৱা লাগে সকলোৱে গম পায় যিহেতু গাঁৱলীয়া পৰিৱেশত যিসকলে থাকে সেইসকলে গম পায় এইকেইটা বস্তু থাকিলেহে মানে লক্ষী থকা নিচিনা কয় সকলোৱে সেইবাবে আমাৰ ঘৰতো আছে গৰু এইকেইটা ছাগলী মানে গ'ল আগত গৈ আছে এইকেইটা আমাৰ পোৱালি চুনু মুনুকেইটা দেখাই দিছোঁ চাই ল সেইফালে আহি আছে অলপকৈ দেখি পাইছে যিহেতু আপোনালোকে মই এৰি থৈ গুচি আহিলোঁ মই গৰুকেইটা খেদি আহি আছোঁ এইখিনি আমাৰ ধুনীয়া বস্তুটো সকলোৱে খায়ে এইখিনি চাওক কিমান ধুনীয়া পলু বুলি কওঁ এইখিনি মানে লেটা হ'বলৈ নিদিলেগে এইখিনি আধাতে মানে গুচাই দিলে যিহেতু কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন আমি হ'লে খাওঁ বাৰু যিহেতু আগৰ পৰাই খাওঁ ভালেই লাগে খাই এইখিনি আজি আমি খাম আৰু সকলোৱে ভালেই পায় হয় নাই এইখিনি পলু খাই আমি যিহেতু আজি খাম বুলি ভাবিছোঁ কালি যোৱাকালি নহয় পৰহি দিনা খাইছিলোঁ আজি আকৌ মায়ে আনিছে উঠনি সেইবাবে আজিও খাম আৰু সকলোৱে ভালেই পায় মই কাপোৰখন এৰাই নাই দেই ভিতৰত আছোঁ ঠাণ্ডা হৈছে সেইবাবে যিহেতু পুহমহীয়া ঠাণ্ডা আৰু সকলোৱে গমেই পায় কেনেকুৱা ঠাণ্ডা হয় আৰু ভাবিছোঁ কিনো কৰোঁ কিনো নকৰোঁ ভালেকেইদিন হ'ল ভিডিঅ' কৰা হোৱা নাই আৰু আপোনালোকক দিয়াও হোৱা নাই সেইবাবে আজি মই ভিডিঅ' এটাকে কৰি থৈ দিম ভাবিছোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো কৰিব পাৰিম নে নোৱাৰিম নাজানো মানে ভিডিঅ' কেনেকৈ কি কৰি বনাম মই একো উপায় নাপাওঁ সেইবাবে এনেকৈ ভিডিঅ' কৰিব থাকি যায় আৰু সেইবাবে বনাই কেনে দিয়াও নাই ভিডিঅ' আৰু যিসকলে মোৰ ভিডিঅ' চাই থাকে তেসকলে আকৌ এনেকৈ চাই কেনে আগলৈ এনেকৈ মানে আগুৱাই লৈ যাব বুলি আশা কৰিছোঁ হাই হাই এটা কৈ দিয়া হ'ল উৎপতীয়া ছোৱালী ন তাই বহুত উৎপতীয়া হয় মোক একেহাৰে নচাই থাকে মুখখন চাওক এবাৰ কেনেকুৱা কৰিছে মুখখন মুখখন এনেকুৱা কৰা নেকি হাই কৈ দিয়া হ'ল মানে বেটিয়ে পূৰা উৎপাত কৰি আছে হাল্লা কৰি আছে দেই ইয়াৰ হাল্লাটো ওলাইছে আৰু আপোনালোকে ভুল নুবুজিব সেয়াই আৰু কি ক'ম মানে কথাবিলাক ভাবিয়ে নেপাওঁগৈ কি ক'ম কি নক'ম হয়গৈ সেইবাবে মানে লাগি ধৰা হৈছেগৈ আৰু মানে পলুখিনি কি কৰি খাওঁ
মই সেইটো আপোনালোকক নেদেখুৱাওঁগৈ। আৰু সকলোৱে জানেই ৰন্ধা বন্ধাবিলাক মানে দেখুৱাই থাকে প্ৰায়ভাগে। মই নবনাওঁ, এনেই আপোনালোকক দেখাই দিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু কি কি কৰিব পাৰোঁ, কি কি কৰিব নোৱাৰোঁ, ভিডিঅ'টো সম্পূৰ্ণ নহ'বও পাৰে, আপোনালোকক দেখাবলৈ নোৱাৰিমো চাগে, নেজানো। একো নাই, চাই থাকিব, ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিছোঁ আপোনালোকক। হাই খবৰ ভালনে? যাম। মই দুষ্ট আছোঁ। The next day. হেল্ল', আজি নেক্সট দিনা হ'ল। আজি ওচৰতে মাহীহঁতৰ যাওঁ বুলি ওলাইছোঁ। পূৰা ডাৱৰীয়া হৈ যায়, সেইকাৰণে মানে কাপোৰ কানি লৈ আহিছোঁ। আৰু মা আৰু বেটি পিছফালে আহি আছে, মই দেখাম নিব দেই। চাই থাকক, ভিডিঅ'টো গৈ আছে। মা আৰু বেটি গৈ আছে, এতিয়া গৈ লওঁ। তাৰপৰা লগ পাইছোঁ, যিহেতু চাইকেল চলাই আহিছোঁ, সেইকাৰণে পূৰা গৰম চৰম উঠি গৈছেগৈ। তাৰপিছত গৈ লওঁ, তাৰপৰা আপোনালোকক লগ পাই আছোঁ। হেল্ল', গুড ইভিনিং। সেয়া মানে ভিডিঅ'টো উঠনি কৰা নহ'ল, ঘৰ পোৱাহি হ'ল, ভালেকণ টাইমেই হ'ল বাৰু। দিনতে আহিলোঁ। আৰু মাহীহঁতৰ ঘৰত গৈছিলোঁ, যিহেতু এনেই বহুত দিন হ'ল যোৱা নাছিলোঁ। আজি গৈ আহিলোঁ। মানে মাহীহঁতেও কৈ থাকে, টিকলিজনীক চাওঁ, কি কৰি থাকেনো, সেইবিলাক সুধে। সেই বুলি গৈ আহিলোঁ এপাক। আৰু বেছি টাইম মানে ভালেকণ টাইম থাকিলোঁ। আৰু তাত কি কি কৰিলোঁ, কি কি নাই কৰা, এইবিলাক নেদেখালোঁ আপোনালোকক। তাৰপিছত তাৰপৰা মাহীহঁতৰ পৰা চব্জি অলপ দি পঠিয়ালে, আৰু বজাৰো কৰি আনিলোঁ। কি কি আনিলোঁ আপোনালোকক দেখাই দিওঁ ভাবিছোঁ, চাব। এগাল বস্তু লৈ আনিলোঁ, কি কি পালোঁ। এইফালে চাওক, মই এগালমান লৈ আহিলোঁ বুলি কৈছোঁ নহয়। এইখিনি বিলাহী, এয়া বেঙেনা, এয়া কচু আৰু মাহীহঁতৰ পৰা দি পঠিয়াইছিলে। এয়া উৰহি, মাহীহঁতৰ পৰাই দিয়া। এইবিলাক কিনি অনা, এইখিনি আলু। আৰু ইমানখিনি বস্তু চাওক, আজি মানে আনিলোঁ আৰু পূৰা খাম আৰু। এইখিনি ইয়াত আছে শুকান মাছ, যিহেতু আইতাই শুকান মাছ লৈ আনিব কৈছিলে। মানে তাই খুব খাই ভাল পায়, সেইকাৰণে মায়ে লৈ ল'লে। আৰু মানে আজি কোনটো খাম সেইটো নকওঁ, ঠিকান নাই। কোনটো খাই সেইটোৱে বনাব লাগিব। আপোনালোকক দেখাই দিলোঁ কি কিনো আনিলোঁ। আৰু ফুল আনিছিলোঁ, মানে ফুলকেইটা নেদেখাওঁ, বাহিৰত থৈ দিছোঁ। এয়াই আজি আমাৰ চব্জি বজাৰ, যিহেতু চব্জি বজাৰ কৰিবও যোৱা হ'ল, আৰু মানে ফুৰিবলৈ যোৱা নিচিনাও হ'ল। আৰু এনেই আৰু ঘৰত মানে সদায় সদায় থাকিও মনটো মানে ভাল নালাগে, সেইবুলি এনেই অলপমান ওলাই গ'লোঁ। আৰু আপোনালোকক যিখিনি পাৰিলোঁ সেইখিনি দেখাই দিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে জনাবলৈ নেপাহৰিব। যদি ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি, যাতে মোৰ ভিডিঅ' আপলোড দিলে মানে আপোনালোকে নটিফিকেশ্যন পাই যায়। সেয়াই আৰু নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।